চিন্তুমণি ব্লগ চেনেল মই আজি ওলাইছোঁ আপোনালোকক বাইক এটা চাৰিআলি নাম শুনিছে চাগে বকুল তলৰ মন্দিৰত যাই আছোঁ। আপোনালোকক দেখুৱাম যিমান পাৰোঁ চেষ্টা কৰিম। বকুল তলৰ মন্দিৰত আজি 3 দিন কাৰ্যসূচীৰ বিশাল পূজা আয়োজন কৰা হয়। মই যিমান পাৰোঁ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া যাব ওলাইছোঁ। হেল্ল' চিন্তুমণি ব্লগ চেনেল, মই এতিয়া পিলপিলি ৰিক্সাত যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। শেষত গ'লে এতিয়া মই মন্দিৰ পাই গ'লোঁ। এতিয়া মই ধূপ চাতি ল'ম। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। শেষত গ'লে মই আহি মন্দিৰ পালোঁ। এতিয়া মন্দিৰ প্লানত মই ধূপ চাতি ল'ম। আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক। জেঠমাত ভৰাই দি আছে, ধূপ চাতি ল'লোঁ। আপোনালোকে চাই আছে। ল'লোঁ ধূপ চাতি, জ্বলাই দিম তাত। চাই থাকক ভিডিঅ'টো শেষত গ'লে। হেল্ল' চিন্তুমণি ব্লগ চেনেল চাই আছে মোৰ ইউটিউব চেনেলটো চিন্তুমণি ব্লগ চাই থাকক। আপোনালোকে শেষত গ'লে এতিয়া দেখিছে ভক্তৰ কিমান ভিৰ দেখিছে। এয়া ভক্তৰ ভিৰ। মই এতিয়া আহি মন্দিৰৰ ফিল্ডটো পালোঁ। এতিয়া মই দেখুৱাইছোঁ আপোনালোকক মই বানপানীৰ মাজত কেনেদৰে ভক্তই ভিৰ কৰিছে দেখক। এয়া বানপানীৰ মাজতো ভক্তৰ ভিৰ আৰু কেতিয়াও এৰা নাই। মন্দিৰত আহিব পুৰা মানুহে বহু মানুহ। আপোনালোকে ভিডিঅ'টো শেষত গ'লে চাই থাকক। এতিয়া মই ধূপ চাতি জ্বলাই দিম। ধূপ চাতি জ্বলোৱাৰ পিছত আপোনালোকক মই কিছুমান ভিডিঅ' দেখুৱাইছোঁ, চাই থাকিব। আমাৰ মন্দিৰৰ উত্তৰ পিনে ব্যৱস্থা কৰা হৈছে। সেইবোৰ ভগৱান হেল্ল' চিন্তুমণি ব্লগ চেনেল চাই আছে। এতিয়া মই ফুটা ল'লোঁ। ফুটা লৈ এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ মন্দিৰ দেখুৱাই আছোঁ। শিৱ মন্দিৰ দেখাইছোঁ আৰু মনসা মন্দিৰ দেখুৱাই আছোঁ। আপোনালোকৰ ভিডিঅ'টো শেষ নকৰি কিনে আৰম্ভ কৰি চাই থাকক। এয়া মই দেখুৱাই আছোঁ শিৱ মন্দিৰ। এইটো হ'ল শিৱ মন্দিৰ। চাওক আপোনালোকে কিদৰে ভক্তৰ ভিৰ দেখিছে। এইবাৰ মই দেখুৱাম আপোনালোকক মনসা মন্দিৰ। চাই থাকক আপোনালোকৰ ভিডিঅ'টো শেষত গ'লে। হেল্ল' চিন্তুমণি ব্লগ চেনেল, মই এতিয়া ফুটা লৈ আহিলোঁ। এতিয়া মই আপোনালোকক দেখাম। ভয় নাখাব। এতিয়া মই বলি দেখুৱাম। এতিয়া বলি চলি আছে। এয়া মই দেখুৱাইছোঁ বলি চলি আছে। আপোনালোকে ভয় নাখাব আৰু ভিডিঅ'টো শেষত গ'লে চাই থাকক। মন্দিৰৰ পশ্চিম দিশত থকা অভ্যৰ্থনা গৃহত এগৰাকী আখুৰীৰ প্ৰয়োজন হৈছে। গতিকে এগৰাকী এয়া মই পূজাত লগাৰ পালোঁ। এয়া বৌ আৰু এইটো হ'ল কাকা। পূজাত লগাৰ পালোঁ। আপোনালোকে চাই থাকক। এয়া বৌ কাকা। পাতি আছে আৰু ইটো চাইডে আপোনালোকৰ প্ৰসাদ দি আছে। তোমাৰ আইতা আমাৰ ভগৱানৰ ওচৰত ৰৈ আছে।